আমি চান্দমাৰী আহি পালোঁ। চান্দমাৰী মানে এইখিনি সমাজ পইণ্ট বুলি কয়, এইখিনি সমাজ কলেজৰ ৰাজগড় ৰেলত। ইয়াতে আমি দোকানখনৰ পৰাই বস্তুখিনি ল'ম আৰু মানে কেমেৰা আৰু এনেকুৱা কিবাকৈ ল'ব লাগিব। আমি ডিলিংগৰ কেবুল লৈ লৈছোঁ। ডিলিংগৰ কেবুল লৈ কিনে মানে আমি গোটেইখিনি ডিলিংগৰে কেবুল ইউজ কৰোঁ আৰু এটা অডিঅ' কেমেৰা আৰু এটা ইলুমেক্স কেমেৰা লৈ লৈছোঁ। আজি আমাৰ এই ঘৰটোতে কেমেৰা লাগিব। মানে আগতে আমি 7টামান কেমেৰা লগাইছিলোঁ আৰু এটা কেমেৰা আমাৰ ইয়াতে লাগে। মানে নতুনকৈ এইটো পাৰ্ট বনাইছে, সেইটো কাৰণে এই পাৰ্কিংটো ব্যৱহাৰ কৰিবৰ কাৰণে এটা কেমেৰাই লাগিব। আমাৰ ইয়াতে লাগিব কেমেৰাটো। ডিলিংকৰ কেবুল দিছোঁ, ইলুমেক্স কেমেৰা। কেবুলটোৰ ৰলটো সিফালে খুলিব লাগিব, এইখিনিৰ কাৰণে আমাক কেমেৰাটো লাগিব। এতিয়া আমি কেবুল টানিম ইয়াতে, এইফালে আমি কেবুলটো টানিম, এইফালে টানি কিনে ইফালেৰে আনিম এনেকৈ। এনেকৈ এইফালেৰে ওপৰত সোমাব কেবুলটো। এইটো কেমেৰা ইয়াতে লাগিব। এইটো ইলুমেক্স কেমেৰা হয়, মানে ৰাতি কালাৰো আহিব প্লাছ ইয়াতে অডিঅ'ও পাব এই কেমেৰাটো। আৰু এই কেমেৰাটো আমি এই পাৰ্কিংখিনিৰ কাৰণে ইয়াতে লগাই দিম। আৰু কেমেৰাবিলাকত অলপ ছাৰ্ভিচিং জৰুৰী হয়। মানে এই কেমেৰাবিলাকত আমি অলপ BNC-বিলাক চেঞ্জ কৰি দি আছোঁ। মানে এবছৰমান হোৱাৰ পিছত গোটেই কেমেৰাবিলাক কেতিয়াবা অলপ জিল মিলাব ষ্টাৰ্ট কৰে। সেইকাৰণে এনেকৈ যদি আমি BNC-বিলাক চেঞ্জ কৰি দিওঁ তেতিয়া আৰু কেমেৰাবিলাক আৰু আগৰ নিচিনা ধুনীয়াকৈ চলি থাকে আৰু গোটেই কেমেৰা।